নমস্কাৰ, মোৰ চেনেলৰ অন্য এটি নতুন ব্লগলৈ আপোনালোক সকলোকে মই পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি মই বনাম পেৰা। তাৰ কাৰণে মই আমুল গাখীৰ আধা লিটাৰ, সম্পূৰ্ণ আধা লিটাৰ লৈছোঁ আৰু লগতে চেনি এপোৱা। গাখীৰ আৰু চেনি গোটেইখিনি কেৰাহীত একেলগে লৈ লৈছোঁ গোটেইখিনি। আৰু মই এইখিনি জুইতে বনাম বাৰু, গেছত নবনাওঁ। আৰু এতিয়া মই গোটেইখিনি গাখীৰ আৰু চেনি লগ কৰি গোটেইখিনি মিলাই লৈছোঁ। তাৰপিছতে কেৰাহীখন বহাই দিছোঁ। জুইতে যিহেতু বনাম সেইকাৰণে মই জুইতে বহাইছোঁ। আৰু চাব যাতে আপোনালোকে গেছত বনালেতো বেছি ভাল হয়। জুইটো তেতিয়া কমাই ৰাখিব পাৰি। আৰু এতিয়া গোটেইখিনি এবাৰ লাৰি দিছোঁ ভালকৈ, যাতে চেনি আৰু চেনিখিনি ভালকৈ গলি যায় তাতে। আৰু লাহে লাহে যেতিয়া গাখীৰখিনি উতলি আহিব, যাতে পৰি নাযায় সেইকাৰণে মাজে মাজে এবাৰ লাৰি থাকিলেই হ'ল। আৰু ইয়াত চেনিখিনি সম্পূৰ্ণৰূপে গলি গৈছে আৰু গাখীৰখিনি উতলি আহিছে, যাতে পৰি নাযায় সেইকাৰণে ভালদৰে এবাৰ লৰাই দিছোঁ। আৰু এইখিনি এতিয়া ক্ৰমান্বয়ে ডাঠ হৈ গৈছে, উতলি ডাঠ হৈ গৈছে। তাৰপিছত জুইটো কমাই ৰাখিব লাগিব একেবাৰে, আৰু লগতে লাৰি থাকিব লাগিব তলত, যাতে সেইবোৰ লাগি নাযায়। আৰু ছাইডৰখিনি ভালদৰে আপোনালোকে এৰাই দিব, যাতে সেইখিনি লাগি লৈ নাযায়। এয়া চাওক, ধুনীয়াকৈ ডাঠ হৈ আহিছে। আৰু অকণমান ডাঠ হোৱাৰ পিছতে আমি সেইখিনি নমাই দিব লাগিব। এয়া প্ৰায় হৈছেই, আৰু ধুনীয়াকৈ ডাঠ হৈ গৈছে সেইখিনি। আৰু ছাইডৰখিনি ভালদৰে তাত মিলাই দিছোঁ গোটেইখিনি, লাগি গ'লে সেইখিনি বেয়া লাগিব। আৰু এইখিনি এতিয়া প্ৰায় বনাব পৰা হৈ গৈছে, কিন্তু আমি এইখিনি ঠাণ্ডা হ'বলৈ দিব লাগিব। কিছু সময় নমাই ৰাখিব লাগিব। জুইৰ ওপৰত ৰাখিলে এইখিনি এনেকৈ পনীয়া হৈ থাকিব, গোট নামাৰে। গতিকে গোট মাৰিব লাগিলে এইখিনি কেৰাহীটোৰ সৈতে হওক বা আপুনি এটা আন বাচনতো সেইখিনি ঠাণ্ডা হ'বলৈ নমাই ৰাখিব লাগিব। মই কেৰাহীটোৰ সৈতে নমাই ৰাখিছোঁ আৰু গোটেইখিনি এবাৰ লাৰি দিছোঁ ভালকৈ। আৰু এইখিনি ঠাণ্ডা হ'বলৈ দি দিম। ঠাণ্ডা হ'লেহে বনাবলৈ সুবিধা হয় আৰু লাগি নধৰে তেতিয়া। এইখিনি এতিয়া বনাব পৰা হৈ গৈছে। এয়া দেখিছে কি ধুনীয়াকৈ বনাব পৰা হৈছে এইখিনি। আৰু এতিয়া নিজৰ ষ্টাইলত ধুনীয়াকৈ শ্বেপ দি আপুনি বনাব পাৰে। আৰু এয়া আমাৰ পেৰা ৰেডি হৈ গ'ল। আৰু ভিডিঅ'টি চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব।